বীৰলাচিত সেনাৰ নেতা ৰন্তুপানী ফুকনক শিৱসাগৰ সদৰ থানাত হাজিৰ। শিৱসাগৰ সদৰ থানাত পঞ্জীয়নভুক্ত হৈ থকা এটা গোচৰৰ সংক্ৰান্তত ৰন্তুপানী ফুকনক অনা হৈছে শিৱসাগৰলৈ। 23 ডিচেম্বৰত শিৱসাগৰৰ আদালতত হাজিৰ কৰোৱা হ'ব বীৰলাচিত সেনাৰ নেতাগৰাকীক। শিৱসাগৰৰ গোচৰ নম্বৰ 164/25ৰ অধীনত 304/351/3 BNS ধাৰা সংযোজন আছিল। তেজপুৰৰ কাৰাগাৰৰ পৰা শিৱসাগৰলৈ অনা হৈছে ৰন্তুপানী ফুকনক। আজি ৰন্তুদাক শিৱসাগৰলৈ আনিছে আৰু শিৱসাগৰ জিলা সমিতিকে প্ৰমুখ্য কৰি আমাৰ সংগ্ৰামী সতীৰ্থসকলে আমি স্বাগতম জনাইছোঁ। আৰু আমি আগতেও কৈছোঁ, হেণ্ডকাপ আমাৰ অলংকাৰ আৰু এই অলংকাৰে আমাৰ অহংকাৰ। আৰু জাতীয় জীৱনত থাকিলে এনেকুৱা কিছুমান ত্যাগ থাকিব আৰু এইখিনি ত্যাগ প্ৰত্যেকজন বীৰলাচিত সেনাৰ সৈনিকে কৰিবলৈ সাজু। আৰু আমি জাতিৰ স্বাভিমানী সৈনিক আৰু জাতিৰ ক্ষেত্ৰত কোনো কাৰণে আপোচ কৰা নাই আৰু অনাগত দিনতো জাতিৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব। আৰু গণতান্ত্ৰিক এখন দেশত গণতান্ত্ৰিকভাৱে যিখিনি কাম কাজ হ'ব লাগে সেইখিনি হোৱা নাই। আজি ৰন্তুপানী ফুকনক যিদৰে ইখন থানাৰ পৰা এইখন জিলাৰ পৰা সিখন জিলালৈ ঘূৰাই ফুৰা হৈছে, এই কথা বতৰাবিলাক আমাৰ সহ্য হোৱা নাই। আৰু গণতান্ত্ৰিক দেশত এই কথা বতৰাবিলাক সহ্য কৰা উচিতো নহয়। আৰু সেইকাৰণে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈ থাকিব। আৰু আমি যিখন ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাসী, সেই ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ এতিয়াও বিশ্বাস আছে। আৰু অনাগত দিনতো এই ন্যায়িক প্ৰক্ৰিয়াটো আমি কৰি আছোঁ। ইতিমধ্যে কেইবাখনো থানাত তেখেতে জামিন পাইছে জিলাত, আৰু অনাগত দিনতো বাকী সকলোতে জামিন পাব বুলি আমি আশাবাদী। ন্যায়িক ব্যৱস্থাটোৰ ওপৰত আমাৰ বিশ্বাস আছে। বীৰলাচিত সেনা আমি জুবিনদাৰ ভাষাৰে ক'ব বিচাৰোঁ, ধুমুহাৰ হতে আমাৰ বহু যুগৰে নাচোন। আৰু বীৰলাচিত সেনা এটা সত্তা হয়। মই আগতেও কৈছোঁ, আমি ৰুটিৰ টুকুৰা নহয়, কোনোবাই ফালি আমাক দলিয়াই দিব। আৰু বীৰলাচিত সেনাৰ সত্তাটো সদায় জীয়াই থাকিব। আৰু ৰন্তুদাহঁতৰ যেতিয়া বীৰলাচিত সেনাৰ ইতিহাস লিখা যাব, ৰন্তুপানী ফুকনৰ নাম তাত সোণালী আখৰেৰে লিখা থাকিব। শিৱসাগৰৰ পৰা ৰাজকুমাৰ দাসৰ ৰিপৰ্ট, JBP ভাৰত।